হেল্ল' গাইছ, আজি বনাবলৈ গৈ আছোঁ মই জলকীয়াৰ আচাৰ। দেখিছে চাগে ফটোখনত। বেছি মই মছলা ইউজ নকৰাকৈ কম সামগ্ৰীৰে কেনেকৈ বনাব পাৰি তাকে মই আপোনালোকক এবাৰ দেখাম, আৰু আপোনালোকে বনাই চাব আৰু ঘৰতে খাই চাব, বহুত ভাল বনে। তেতিয়াহ'লে ব'লক আজিৰ পদ্ধতিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে মই জলকীয়াখিনি মানে ধুনীয়াকৈ ধুই মেলি শুকুৱাই লৈছিলোঁ ৰ'দত, আৰু এয়া মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে যিমানটো শ্বেপত বিচাৰে কাটি ল'ব পাৰে, যিহেতু ৰ'দত শুকাই যাব আৰু সৰু হৈ যাব, সেইকাৰণে মই ডাঙৰকৈ ৰাখিছোঁ, বেছি সৰু কৰা নাই। এনেকৈ ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই জলকীয়াখিনি নিজৰ চাইজত কাটি ল'ব, টুকুৰা টুকুৰকৈ। এইখিনি মোৰ প্ৰায় কাটি হৈয়ে গ'ল। মই বেছি জলকীয়া লোৱা নাই, অলপমান লৈছোঁ, বনাই চাওঁ কেনেকুৱা হয়। আৰু কাটি হোৱাৰ পাছত মই ইয়াতে নিমখ এড কৰিছোঁ। নিমখ আৰু হালধি এড কৰি মই ভালকৈ মিক্স কৰি ৰ'দত মই এদিনৰ কাৰণে শুকুৱাই ৰাখিম। এনেকৈ ভালকৈ মিক্স কৰি ল'ব। হাত ইউজ নকৰিব, প্ৰায় নকৰিব, চামুচ নহ'ব, বেলেগ কিবা দি ইউজ কৰি পেলাই মিক্স আপ কৰি ল'ব। মই মছলাৰ কাৰণে ইয়াত লৈছোঁ সৰিয়হ, ক'লা সৰিয়হো লৈছোঁ আৰু বগা সৰিয়হো লৈছোঁ, দুইটা সৰিয়হ লৈছোঁ। আপোনালোকে যিকোনো এবিধো ল'ব পাৰে। দুইটা অকণমান গৰম কৰি গ্ৰাইণ্ড কৰি ল'লোঁ। এইখিনি পেষ্টখিনি সানিম। এতিয়া মই ৰ'দত দি থৈছিলোঁ। ৰ'দত দি থোৱাৰ পিছত এয়া নেক্সট ডে মই পেষ্টখিনি সানিম। আপোনালোকে সম্পূৰ্ণ এদিন ৰ'দত হালধি নিমখ দি সানি পেলাই ৰ'দত ৰাখিব, আৰু এয়া সৰিয়হৰ পেষ্টখিনি দি পেলাই মই সানিম ধুনীয়াকৈ। আপোনালোকে যিকোনো এবিধ সৰিয়হো ইয়াতে ইউজ কৰিব পাৰে। মই দুইবিধ দি চাইছোঁ কি টেষ্ট হয়। টেষ্টটো খুবেই ভাল হয়, একো বেয়া নহয়। আৰু দুইটা মই মিক্স কৰি ল'ম। ইয়াতে মই নেমু অলপ দি দিছোঁ, যিহেতু মোৰ তাত ভিনেগাৰ নাছিলে, চ' নেমু দি দিছোঁ। আপোনালোকে যদি ভিনেগাৰ নাথাকে তেতিয়াহ'লে নেমু ইউজ কৰিবলৈ একেবাৰে নাপাহৰিব, নহ'লে আচাৰখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। আৰু ভিনেগাৰ থাকিলে ভিনেগাৰ ইউজ কৰিব, তেতিয়া নেমুটো স্কিপ কৰিব পাৰে। আৰু ইয়াতে মই আৰু অলপ নিমখ এড কৰিছোঁ, যিহেতু প্ৰথমতে মই নিমখ অলপমান দিছিলোঁ, চ' ইয়াতে মই আৰু অলপ নিমখ এড কৰিলোঁ। এড কৰি ধুনীয়াকৈ গোটেইখিনি মিক্স আপ কৰি এতিয়া বৈয়ামত ভৰাবলৈ ৰেডি হৈ গ'ল। যিহেতু মই ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছিলোঁ, চ' বেছি শুকুৱাৰ প্ৰয়োজন নাই। তেল দি পেলাই আপুনি আকৌ এবাৰ শুকুৱাব পাৰে। এইখিনি ৰেডি হৈ গৈছে। দিবলগীয়া গোটা মছলাখিনি ইয়াতে ৰেডি কৰি লওঁ। ইয়াতে মই তেলখিনি ভালকৈ পকাই লৈছোঁ। পকা তেলত মই ইয়াতে দিম জিৰা, চপ, আৰু অলপমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি অলপ। আৰু ইয়াতে আছে এজৱাইন আৰু কালজিৰা। গোটেইখিনি ভালকৈ মিক্স আপ কৰি দিম। এনেদৰে গৰম তেলখিনিত ঢালি দিম। গেছটো অফ কৰি দিব তেলখিনি পকাই। যদি বেছি গৰম তেলত দি দিয়া যায়, সেইখিনি গোটেই ক'লা হৈ যাব। সেইকাৰণে তেলখিনি পকাই তাত মছলাখিনি দিব। আপোনালোকে পিছা মছলাও ইয়াতে ইউজ কৰিব পাৰে। এতিয়া মই কণ্টেইনাৰত ভৰাই ইয়াতে ধুনীয়াকৈ, আৰু সদায় আচাৰ চিচাৰ বটলত ৰাখিব, নহ'লে প্লাষ্টিকত ৰাখিলে বেয়া হৈ যায়, সেয়া সকলোৱে জানেই। এতিয়া ধুনীয়াকৈ ইয়াক তেলখিনিত ডুবাই দিম। মই এতিয়া প্ৰথমতে অলপমান তেল ইউজ কৰিছোঁ, তাৰপিছত অলপমান শুকোৱাৰ পিছত ইয়াতে আৰু তেল ইউজ কৰিম। ভালকৈ মিক্স আপ কৰি এইখিনি আৰু এদিন ৰ'দত দিম। তাৰপিছতে ইয়াত আৰু অলপ তেল এড কৰিম, ইউজ কৰিম। তাৰপিছত এইখিনি খাবৰ কাৰণে ৰেডি হৈ যাব। আপোনালোকে ঘৰত এবাৰ কম সামগ্ৰীৰে এনেদৰে বনাই চাব, আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। মোৰখিনিতো খুবেই টেষ্টি হৈছে খাই পেলাই, আৰু বহুত দিনলৈকে থাকে আচাৰৰ, সেইটোৱে মানে ভাল। তো আপোনালোকে বনাই চাব আৰু খাই পেলাই ক'ব কেনেকুৱা লাগিলে। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।